ৰাতিপুৱা স্কুল থ'ব গ'লোঁ, কি ধুনীয়া বতৰ, একদম ৰ'দে পূৰা ৰ'দ, একদম মানে টিকাফুটীয়া ৰ'দ দি আছে। আৰু এতিয়া স্কুলৰ পৰা আহি ঘৰ পাইছোঁ, এইফালে দোকানৰ ওচৰতে এনেই এখন বহিছোঁ। আৰু এইফালে দেখিছোঁ বতৰৰ অৱস্থা একদম ডাৱৰীয়া হৈ আহিছে, মানে ঢালিব আৰু এইফালে আমি যাব আছে আজি অকণমান টাউনলৈ। জুবিন হৈছেনে? আহা আহা। এতিয়া গাইজ ওলাইছোঁ, আমি ঘৰৰ কাৰণে এটা বস্তু ল'ম আৰু তেজপুৰ টাউনৰ পৰাই ল'ম, তো তাকে আপোনালোককো দেখাম কি ল'ম কি কথা। তো এইফালে আমাৰ বাইদেউ ৰেডি ওলাইছেনে? বোলা হ'ল, পইচা পাতি চব লৈছা? চব ৱাই, তুমি দিবানে মই দিম? আচ্ছা ঠিক আছে, অ'কে বোলা। তো গাইজ এতিয়া আমি গৈ আছোঁ তেজপুৰ টাউনত, আৰু কি ল'ম কি নল'ম সেইটো আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। তো গাইজ এতিয়া আমি পাইছোঁ আমাৰ বিপি তিনিআলি প্ৰজাপতি ভৱনটো। প্ৰজাপতি ভৱনটো দেখাই দিয়া। এইটো ফ্লাইঅভাৰখন বনি আছে, দেখি ৰাস্তাটো অলপ বেয়া হৈ আছে। আমাৰ ফ্লাইঅভাৰখনৰ কামো বহুতখিনি আগবাঢ়ি গৈছে, আপোনালোকক দেখাই আছোঁ, বহুতখিনি কাম হৈ গৈছে। এইফালৰ পৰা প্ৰথম কথা আৰু মিছন চাৰিআলিৰ পৰা আহিলে লাষ্টৰ কথা, আৰু এইফালে এইবিলাক ওপৰত উঠাই দিছে, দেখাই দিয়া। আমি ফ্লাইঅভাৰখনৰ তলেদিয়ে যাম, ভিতৰে কুমাৰ গাঁও হৈ যাম। আচ্ছা এনেকৈ তলেদিয়ে যাব লাগিব মিছন চাৰিআলিলৈ। গাইজ ঘূৰি ঘূৰি আহি পালোঁ তেজপুৰ বৰটকৰ ওচৰত, আৰু এতিয়া চাইছোঁ এখন দোকানত জুবিনা আহি আগতীয়াকৈ আহিছে। চ' এতিয়া চাইছোঁ এই দোকানখনত যদি আছে দেখাই আছোঁ আৰু কি কি পায় কি কি নাপায় সেইটো দেখাই আছোঁ। এইখন দোকানতে আহিলোঁ, ক্লাছিক ফাৰ্নিচাৰ ইউনিটছ এইখন। তো চাওঁ ইয়াতে কি কি পায়। জুবিন আহি আগতীয়াকৈ সোমাইছোঁ, গোটেই দিনটো ঘূৰি পকিলোঁ। চাওঁ এতিয়া ক'ত আছা, পাইছানে? পাইছা? ঘূৰি আমনি লাগি গৈছে, আহি এয়া দোকানৰ চোফাটোতে বহিছোঁ। এইফালে এল টাইপ চোফা এটা দেখিলোঁ, ভাল লাগিছে, আৰু এইফালে বিভিন্ন ধৰণৰ কিবা কিবি বস্তু আছে। তুমি কি চায়েই ফুৰিছা? হা, কিবা এল টাইপ চোফা, এইটো চোৱা, ভালকৈ বহি চোৱা, চব কুছ হৈ যায়। তো গাইজ এইখন দোকানৰ পৰাই আমি আগতে জুনেটৰ পঢ়াৰ টেবুলখনো লৈছিলোঁ। চ' এতিয়া আকৌ আহিছোঁ, এইখন দোকান বিচাৰি বিচাৰি পালোঁ মানে তেজপুৰ টাউনৰ ভিতৰত এটা জোনাকী হলৰ ওচৰত এটা দোকান আছে ন। তো জোনাকী হলৰ ওচৰতো এখন দোকান, আৰু এইখিনি জেগাৰ নাম কি? গাইজ এইখন দোকানলৈ আহিব হ'লে বামপৰ্বতীয়া দাধৰ বামুণ চুবুৰীত আহি বিচাৰিলে হ'ল, এইখন দোকানত পাই যাব। আৰু আমি চোৱা চকেছ এটা এইখিনিৰ ভিতৰতে এটা হ'ব, আৰু দেখাই আছোঁ বাৰু কোনটো লওঁ। এইফালে বস্তুবিলাক দেখাইছোঁ, এইফালে বেড এখন আছে, চাওক নিজৰ মেনুফেকচাৰ ন, সম্পূৰ্ণ আইটেম আপোনালোকৰ, সম্পূৰ্ণ আইটেমেই আপোনালোকৰ বনোৱা। আচ্ছা, দাদা আৰু এটা কথা সোধোঁ আপোনাক, কিছুমানে ধৰক কেছ লয়, কিছুমানে ফাইনেন্সত লয়, আপোনালোকৰ ফাইনেন্স হৈ যায় নেকি? হৈ যায় ন? তে গাইজ আপোনালোকেও যদি কিবা ল'ব বিচাৰিছে আহিব, এইখন দোকানত ফাইনেন্স হৈ যায়। কেনেকুৱা বাইদেউ, হ'ল পচন্দ হ'ল? চকেছটো পচন্দ হ'ল? এনেকুৱা আমি এনেকুৱা এটাও ল'ব লাগিব, ফাইনেন্সত ল'ম, ফাইনেন্স বোলে হৈ যায়। এক মুঠততো গোটেইখিনি পইচা নিদিওঁ, হয় নহয়? ভাল হ'ব, কমাই কমাই দি থাকিম। গাইজ মই আপোনালোকক ধুনীয়া বস্তু এটা দেখাই আছোঁ। দাদাজন ভাল দোকানী হয়, প্লাছ আৰ্টিষ্ট এজনো হয়। চাওক কি ধুনীয়াকৈ ড্ৰয়িং কৰিছে আমাৰ আলমাৰিটো, মানে আমাৰ আলমাৰিটো কালাৰটো পচন্দ নহ'ল দেখি তেওঁ বেলেগ এটা বনাবলৈ দিছে। এতিয়া ফোনত কৈ আছিল, তাৰপিছত ক'লে যে আৰ্ট কৰিয়ে দি দিওঁ। তো গাইজ আমাৰ ফাইনেলি আমাৰ ড্ৰয়িং ক্লিয়াৰ। এইটো আলমাৰি দেখাই দিছোঁ, আলমাৰি মানে চকেছ ন, এইটো হ'ব আমাৰ। লওক ফটোখন ভালকৈ মাৰি লওক আপুনি। তে ৰাতিপুৱা 10টা-11টা বজাত ডেলিভাৰী পাই যাম, হয়নে? ফাইনেলি লোৱা হৈ গ'ল। এটা বস্তু ল'ব গৈছিলোঁ, দুটা বস্তু হৈ গ'ল। এতিয়া আমি গৈ আছোঁ, স্কুল ছুটি দিলে, ছোৱালী স্কুল ছুটি দি দিলে, ছোৱালীক স্কুলৰ পৰা লৈ ঘৰলৈ গৈ আছোঁ।
মই স্কুলৰ পৰা আহি গা পা ধুই ল'লোঁ ধুনীয়াকৈ পেটটো অকণ সোমোৱাই দিছোঁ দেই গাইছ বেয়া নাপাব পেট বহুত লাগিছে আৰু ইফালে এতিয়া ভাতটো খাই লওঁ বেটা হৈছেনে এইফালে ভাত ৰেডি এইটো এৰি দিবলৈ খাব লাগিব আৰু বেটা বহা এইফালে ভাত মাছ মাংস কি আছে আজি চিকেন তো গাইজ এইফালে চিকেন ভাত আচাৰ নেমু পিঁয়াজ জলকীয়া অ'কে তো গাইজ আমি খাই লওঁ আপোনালোকেও খাই বৈ লওক